बेटी पढ़ाओ बेटी बचाओ चलेगा আজি कोर्ट गल सबका साथ सबका विकास আজি कोर्ट गल नारी सुरक्षार कथा আজি कोर्ट गल स्वच्छ और निकार कथा गति আজি বিজেপিৰ টিমটো যে কোনো এখন সংস্থা কোনো এজন মানুহ কোনো এজন জনজাতি মানুহ সুৰক্ষিত নহয় এই কথাটো ইতিমধ্যে জল জলাৰ ওপৰত হৈ পৰিছে গতিকে এটা কথা স্পষ্ট যে আজি গৃহ বিভাগ বিফল আজি প্ৰশাসন বিফল আজি চৰকাৰ বিফল আজি অসম চৰকাৰ বিফল গতিকে আমি ছাত্ৰশক্তি সংগ্ৰাম সমিতিয়ে খুব স্পষ্ট আৰু ক্লিয়াৰ ভাষাত ক'ব খুজিছো যে বেটি পঢ়াও বেটি বচাও কেৱল শ্লোগান দিলে নহ'ব কাৰ্য ক্ষেত্ৰত এইটো ৰূপায়ণ কৰিব লাগিব হয়নে নহয় আজি যদি আমি ৰক্ত দিব লাগে আমি ৰক্ত দিম আমি তেজ দিব লাগে আমি তেজ দিম কিন্তু নাৰী সুৰক্ষিত হ'ব লাগিবই ভাবিছে নেকি আজি অসম চৰকাৰে ধেমালি বুলি ভাবিছে নেকি আজি যিসকলে গৈ থাকে সেইখন হিন্দু চৰকাৰ হিন্দু সুৰক্ষা চৰকাৰ আজি যিজন ছোৱালী ধৰ্ষণ হৈছে সেইজন ছোৱালী মই কিন্তু মুছলমান কৰিব খোজা নাই আমাৰ কথা স্পষ্ট হিন্দু হওক মুছলমান হওক সেইজন মানুহ আৰু আমাৰ ভণ্টি হয়নে নহয় আমাৰ ভণ্টি গ'ল সুৰক্ষা হ'ব লাগিবই নোপোৱালৈকে আমি ৰাজপথত থাকিমেই পৰিয়ালৰ শক্তি আমাক ৰখিব নোৱাৰে আজি ছাত্ৰ ছাত্ৰী যেতিয়া যেতিয়া জানিছে দেশৰ শাসন ব্যৱস্থা পৰিৱৰ্তন গতিকে আমি যদি সুৰক্ষিত নহয় দেশৰ চৰকাৰ আমি যদি সুৰক্ষিত নহয় দেশৰ চৰকাৰ সুৰক্ষিত নহয় একদম স্পষ্ট দিছো আমাক ন্যায় লাগিবই আৰু আমি ন্যায় নোপোৱালৈকে ৰাজপথত থাকিম আৰু থাকিমেই